নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত মহীয়সী হেলেন কেলাৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। 1 নম্বৰতে চাবা, পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া। তোমালোকে অসমীয়া ভাষাটো খুব ধুনীয়াকৈ শুৱলাকৈ পঢ়িবলৈ শিকিব লাগে। আৰু যিহেতু পাঠ এটা প্ৰশ্ন উত্তৰ কৰিব লগা হয়, তেতিয়া পাঠটো আমি আগতে ভালদৰে পঢ়ি ল'ব লাগে। তোমালোকেও পাঠটো ভালদৰে পঢ়ি ল'বা। আৰু 2 নম্বৰতে কৈছে, পাঠটো পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰ চাই লিখা। তোমালোকে যিকোনো এটা পাঠ যেতিয়া পঢ়িবা, পাঠটোৰ শব্দবোৰৰ অৰ্থ যদি নাজানা, তেতিয়াহ'লে তোমালোকে অভিধান বা শব্দ সম্ভাৰ আছে তোমালোকৰ কিতাপৰ পিছফালে, এইখিনিৰ পৰা তোমালোকে সহায় ল'ব পাৰিবা। এতিয়া আহা আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 3 নম্বৰতে চাবা, তলৰ বাক্যশাৰী পঢ়ি কোনে কেতিয়া কিয় আপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা। ইয়াত এতিয়া 3টা প্ৰশ্ন আছে, কোনে কৈছিল, কেতিয়া কৈছিল আৰু কিয় কৈছিল। এই বাক্যটো চাবা, বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল। উত্তৰটো চাবা, হেলেন কেলাৰ অন্ধ আৰু মূকবধিৰ হোৱা বাবে পৃথিৱীৰ হাঁহি কান্দোন ৰূপ সৌন্দৰ্যৰ লগত সম্পৰ্ক সাধন কৰিব নোৱাৰি হতাশাত ভুগিছিল। সশব্দে হাঁহি আৰু অস্বাভাৱিক অংগী ভংগী কৰি তেখেতে মনৰ ভাৱ ব্যক্ত কৰিবলৈ চেষ্টা কৰিছিল। সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি হেলেনৰ মাক দেউতাকৰ মন ভাগি পৰিছিল। তেওঁলোকে বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। এতিয়া 4 নম্বৰতে চাবা, পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুৱা। উপযুক্ত চন আৰু শব্দ খালী ঠাইৰে পূৰ কৰিব দিছে। এতিয়া চাবা, 1 নম্বৰতে চাবা, এইটো খালী ঠাই দিছিলে, ইয়াত হ'ব 1954 চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঠ দুটি স্পৰ্শ কৰি সকলোকে অবাক কৰিলে। এতিয়া খ নম্বৰতে চাবা, 1880 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে 1.5 বছৰ বয়সত মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল। মই এয়া কৈ দিয়া নাই, তোমালোকক দেখিছানে ৰঙা কলমে চিন দি দিছোঁ। এইখিনি তোমালোকক খালী ঠাই আৰু মই শব্দ আৰু চনখিনি পূৰাই দিছোঁ, তোমালোকে লিখি ল'বা। এতিয়া গ নম্বৰতে চাবা, নিস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় 1968 চনত। ঘ নম্বৰতে চাবা, গ্ৰাহাম বেলে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিত্ততকৈ মৰম চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন। এতিয়া 5 নম্বৰতে চাবা, মহীয়সী নাৰীগৰাকীৰ জীৱন বৃত্তান্ত তোমাৰ কথাৰে লিখা। উত্তৰটো চাবা, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালৰ প্ৰথম সন্তান আছিল হেলেন কেলাৰ। তেখেতৰ জন্ম হৈছিল 1880 চনত। তেখেতৰ দেউতাক আছিল এজন সামৰিক বিষয়া। 1.5 বছৰত হেলেন মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈ শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তি হেৰুৱাইছিল। সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি মাক দেউতাকৰ মন ভাগি পৰিছিল আৰু চিকিৎসাৰ দ্বাৰা সেই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল। তেতিয়া দেউতাকে হেলেন কেলাৰক
গ্ৰাহাম বেলৰ ওচৰলৈ লৈ গ'ল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে হেলেনৰ সমস্যা সমাধান কৰিবলৈ এনি চুলিভান নামৰ শিক্ষয়িত্ৰী এগৰাকীক নিয়োগ কৰিলে। এনি চুলিভানে অতি মৰমেৰে হেলেনক ওঠৰ কঁপনিৰ দ্বাৰা মনৰ ভাৱ বুজি পোৱা কৌশলটো শিকাই দিলে। কম দিনতে হেলেন কেলাৰে এই কৌশল আয়ত্ত কৰিলে। অৱশেষত 8 বছৰ বয়সত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি 1904 চনত তেখেতে কলা শাখাৰ স্নাতক ডিগ্ৰীও ল'লে। পাছত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ শিক্ষাৰ বিকাশ আৰু উন্নতিৰ বাবে প্ৰতিষ্ঠিত এখন শিক্ষা প্ৰতিষ্ঠানত হেলেন কেলাৰ অধ্যক্ষৰূপে নিযুক্ত হয়। তেখেতে মানৱ জাতিৰ কল্যাণৰ অৰ্থে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। দ্বিতীয় মহাযুদ্ধত আহতসকলৰ প্ৰতি হেলেন কেলাৰে নিস্বাৰ্থ সেৱা আগবঢ়াইছিল। 1968 চনত 88 বছৰ বয়সত এইগৰাকী প্ৰতিভাশালী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। নিস্বাৰ্থ মানৱপ্ৰেমী, শিশুপ্ৰেমী, প্ৰকৃতিপ্ৰেমী হিচাপে হেলেন কেলাৰৰ নাম বিশ্ব ইতিহাসত চিৰদিন জিলিকি থাকিব। এতিয়া 6 নম্বৰতে চাবা, দলত আলোচনা কৰি উত্তৰ লিখা। চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে। এতিয়া ক নম্বৰ প্ৰশ্নটো চাবা, চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে? উত্তৰটো হ'ব, চুলিভান বুলি ইয়াত শিক্ষয়িত্ৰী এগৰাকীৰ কথা কোৱা হৈছে। খ নম্বৰতে চাবা, চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল? উত্তৰটো হ'ব, চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকিছিল। গ নম্বৰতে চাবা, চুলিভানে হেলেনক কি শিকাইছিল? উত্তৰটো হ'ব, চুলিভানে হেলেনক গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো শিকাইছিল। এতিয়া 7 নম্বৰতে তোমালোকক দিছে তলৰ শব্দবোৰৰ সন্ধি ভাঙি পঢ়োৱা আহা। ইয়াত সন্ধি ভাঙি থৈছে, তোমালোকে এইবিলাক খুব ধুনীয়াকৈ চাবা। এইবিলাক যিহেতু তোমালোকৰ পৰীক্ষাত আহে অতি দৰকাৰী, এইখিনি তোমালোকৰ ধুনীয়াকৈ দিয়া আছে, তোমালোকে পঢ়ি চাবা। হিমাচল, হিম যোগ অচল, বিদ্যালয়, বিদ্যা যোগ আলয়, হিমালয়, হিম যোগ আলয়, মনিন্দ, মণি যোগ ইন্দ, অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়। ইয়াত কিন্তু তোমালোকে দেখিছে মণি নদ হস্যইকাৰ, অতি তদ হস্যইকাৰ, এইবিলাক কিন্তু খুব তোমালোকে ধুনীয়াকৈ চাবা। মানে হস্যই আৰু হস্যই মিলি ইয়াত এইটো তোমালোকৰ দীৰ্ঘইকাৰ হৈছে। ঠিক সেইদৰে চাবা, পৰীক্ষা, পৰি যোগ ইক্ষা, অত্যাচাৰ, অতি যোগ আচাৰ, যথেষ্ট, যথা যোগ ইষ্ট, যথোপযুক্ত, যথা যোগ উপযুক্ত, নাবিক, নৌ যোগ ইক। খুব দৰকাৰী কেইটামান তোমালোকৰ সন্ধি তোমালোকক দি থ'লে তোমালোকে ভালদৰে চাই ল'বা। এতিয়া তোমালোকৰ 8 নম্বৰতে চাবা, এইটো তোমালোকৰ কিতাপত 9 নম্বৰ হ'ল, এইটো 8 নম্বৰ হ'ব লাগিছিলে। 8 নম্বৰত চাবা, তোমালোকে পাতখিলাত থকা শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত সজোৱা। প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'বা। তোমালোকক উদাহৰণ দি থৈছে আৰু এইখিলা পাতত তোমালোকক কিছুমান শব্দ দি থৈছে, তোমালোকে অভিধানৰ দৰে সজাব দিছে। অভিধানৰ দৰে বৰ্ণমালা ক্ৰমত সজোৱা মানে তোমালোকে অ আ হস্যই দীৰ্ঘই মানে স্বৰবৰ্ণখিনি আৰু ক খ খিনি মানে ব্যঞ্জন বৰ্ণখিনি যি ধৰণে প্ৰথমৰ পৰা শেষলৈকে আখৰবিলাক হৈছে, ঠিক সেইদৰে আমাৰ প্ৰথম আখৰটো সেইমতে মিলাই তোমালোকে অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত সজাব লাগিব। তোমালোকক ইয়াত দি থৈছে অধ্যক্ষ, অবাক, আনুষ্ঠানিক, অৰ পাছত আ আহিল, আনুষ্ঠানিক, আপ্ৰাণ। ঠিক সেইদৰে এইখিনি তোমালোকক মই সজাই দিছোঁ, তোমালোকে চাই ল'বা। অধ্যক্ষ, অবাক, আনুষ্ঠানিক, আপ্ৰাণ, আৰম্ভ, ইচ্ছাশক্তি, উপলব্ধি, উৎসৰ্গা, ওঠ, কৰ্ম, কৰ্মপ্ৰৱণতা, খুঁত, গ্ৰাহাম, চিকিৎসক, ছোৱালী, জৰিয়তে, টেলিফোন, ডিগ্ৰী, দুঃসাহসী, নিস্বাৰ্থ, নেহৰু, প্ৰতিষ্ঠিত, ফলপ্ৰসূ,
বিষাদপূৰ্ণ, মধ্যবিত্ত, মহীয়সী, যুক্তৰাষ্ট্ৰ, শাৰীৰিক, শিক্ষা, সংস্থাপন, হতভম্ব, হতাশ আৰু হাঁহি। এতিয়া তোমালোকৰ প্ৰশ্ন দিছে ইচ্ছাশক্তি, কল্যাণ, নিস্বাৰ্থ, আত্মবিশ্বাস, প্ৰয়োজন, প্ৰবল, সহায়, কৰ্মপ্ৰৱণতা, দুঃসাহসী এই শব্দকেইটা ব্যৱহাৰ কৰি অতি কমেও 5টা বাক্য সাজিব দিছে। এটা উদাহৰণ দি দিছে চাবা। প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনত সফলতা লাভ কৰিব পাৰিলে। এইদৰে মই তোমালোকলৈ 5টা বাক্য ৰচনা কৰি আনিছোঁ। এতিয়া তোমালোকে 1 নম্বৰতে চাবা। সমাজৰ আগশাৰীৰ ব্যক্তিসকলে সমাজ এখনৰ কল্যাণমূলক কামসমূহ নিস্বাৰ্থভাৱে কৰিব লাগে। ইয়াত মই আনিলোঁ তোমালোকক কল্যাণ আৰু নিস্বাৰ্থ। এতিয়া 2 নম্বৰতে চাবা। আমি এজনে আনজনক বিপদৰ সময়ত সহায় কৰিব লাগে। ইয়াত আনিলোঁ এইটো সহায়। 3 নম্বৰতে চাবা। দ্বিতীয় মহাযুদ্ধত আহতসকলৰ প্ৰতি হেলেন কেলাৰে নিস্বাৰ্থ সেৱা আগবঢ়াইছিল। ইয়াত আনিলোঁ এইটো নিস্বাৰ্থ। 4 নম্বৰতে চাবা। কৰ্মপ্ৰৱণতা আৰু দক্ষতাৰ বলত যিকোনো ব্যক্তিয়ে বিভিন্ন কাৰ্যৰ জৰিয়তে সফল হ'ব পাৰে। ইয়াত আনিলোঁ কৰ্মপ্ৰৱণতা। 5 নম্বৰতে চাবা। অৰুণিমা সিনহা এগৰাকী দুঃসাহসী নাৰী আছিল। ইয়াত আনিলোঁ দুঃসাহসী। অৰুণিমা সিনহা কোন তোমালোকে জানানে? তেওঁ হৈছে এভাৰেষ্ট বিজয়িনী আৰু তেওঁ বিকলাংগ আছিলে। তোমালোকৰ যিহেতু এটা 6ষ্ঠ শ্ৰেণী 10ম শ্ৰেণী পাঠত আছে অৰুণিমা সিনহা এটা পাঠ। তোমালোকে যদি পাৰা পঢ়িবাচোন, বৰ ধুনীয়া এটা পাঠ আৰু অৰুণিমা সিনহাৰ বিষয়ে তোমালোকে জানিবও লাগে। 10 নম্বৰতে চাবা। তলত দিয়াবোৰৰ পুংলিংগ, স্ত্ৰীলিংগ আৰু উভয়লিংগ নিৰ্ণয় কৰি তালিকা প্ৰস্তুত কৰা। মই তালিকা বনাই পুলিংগ, স্ত্ৰীলিংগ আৰু উভয়লিংগ বাছি দিছোঁ। তোমালোকে লিখি ল'বা। পুলিংগত পৰিছে পুৰুষ, শিক্ষক, পিতৃ, অধ্যক্ষ, দেউতা, পুৰুষ। স্ত্ৰীলিংগত পৰিছে মাতৃ, মহিলা, নাৰী, ছোৱালী, শিক্ষয়িত্ৰী। উভয়লিংগত পৰিছে কেঁচুৱা, সন্তান, প্ৰধানমন্ত্ৰী, শিশু, ব্যক্তি আৰু লোক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। মই ভাবোঁ তোমালোকে নিশ্চয় পাঠটোৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা উপকৃত হ'ব পাৰিছা। আৰু আগৰ পাঠখিনি প্ৰশ্ন উত্তৰ মই তোমালোকলৈ আগবঢ়াই থৈছিলোঁ। তোমালোকে প্লে'লিষ্টত গৈ চাই ল'বা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।